নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ, এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আহিছোঁ। এতিয়া কণ্টেণ্ট মনিটাইজেশ্যন এতিয়া এইকেইদিন বহুতে পাই আছে, আজিও বহুতে পাইছে। এতিয়া কথা হ'ল, এতিয়া বহুতে মই ফেচবুকত পাই আছোঁ যে 10,000 ফলোৱাৰ্ছ হ'লেহে কণ্টেণ্ট মনিটাইজেশ্যন পাব বা 5,000 ফলোৱাৰ্ছ লাগিব, তেনেকুৱা কোনো কথা নাই। এতিয়া কিছুমানে আজি দেখিছোঁ মই 3K বা 4K ফলোৱাৰ্ছ হ'লেও পাই গৈছে, আৰু কিছুমানে 10K হ'লেতো পোৱা নাই। আচলতে ফেচবুকে কাক কেতিয়া দিব কোনেও ক'ব নোৱাৰে, ময়ো ক'ব নোৱাৰোঁ আৰু বেলেগেও ক'ব নোৱাৰে। হয়তো কাইলৈও কিছুমানে পাবলৈ আছে, পৰহিলৈও পাবলৈ আছে, আজিও পাবলৈ আছে পিছবেলালৈ। সেইবাবে কৈছোঁ, নিজৰ কামবোৰ কৰি যাওক সদায় সকলোৱে। উইকলি চেলেঞ্জবোৰ সম্পূৰ্ণ কৰক আৰু বেলেগক ছাপোৰ্ট কৰক, তেতিয়াহে আপোনাক ফেচবুকেও ছাপোৰ্ট কৰিব। এইটোৱে আছিল ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু নিজৰ কামবোৰ ভালদৰে কৰি যাওক। আপুনিও কণ্টেণ্ট মনিটাইজেশ্যন অতি সোনকালে পাই যাব। ধন্যবাদ।